নাজিৰাৰ এখন ব্যতিক্ৰমী বিয়া। ঘোঁৰা গাড়ীত আহিল দৰা। পৰম্পৰা ধৰি ৰখাৰ প্ৰচেষ্টা। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি, প্ৰদূষণ ৰোধৰ প্ৰসংগ দৰাৰ মুখত। বিয়া হয়তো আপুনি বহুত দেখিছে, কিন্তু আমি আজি দেখুৱাম নাজিৰাৰ এখন ব্যতিক্ৰমী বিয়া, য'ত বিলাসী বাহন পৰিহাৰ কৰি দৰা আহিল পুষ্পসজ্জিত বেলুনৰে সজোৱা এখন ঘোঁৰা গাড়ী। পৌৰাণিক পৰম্পৰা ধৰি ৰখাৰ এয়া প্ৰয়াস নাজিৰাৰ দৰা নয়নমণি ফুকনৰ। ঢোলে ডগৰে মাংগলিক ৰীতি নীতি অক্ষুণ্ণ ৰাখি ঘোঁৰা গাড়ীত কইনাঘৰ পালেহি দৰা নয়নমণি। অৱশ্যে এয়া পেট্ৰল ডিজেলৰ ধাৰাবাহিক মূল্য বৃদ্ধিৰ প্ৰতীকী প্ৰতিবাদ, প্ৰদূষণ ৰোধ কৰা বুলি দোহাৰে দৰাই। দৰা নয়নমণি ফুকনে এইদৰে পৰম্পৰাগত ৰীতি নীতিৰে আন 10জনক সজাগ কৰিছে কিদৰে প্ৰদূষণ ৰোধ কৰিব পাৰি। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ'লেও কিদৰে গাড়ী ব্যৱহাৰ নকৰি এইদৰে ঘোঁৰা গাড়ীয়ে অহা যোৱা কৰিব পাৰি সেই বিষয়ে দৃষ্টিগোচৰ কৰিছে। চিন্তা সৰুৰ পৰা ভাবোঁ কিবা এটা আনকমন কিবা এটা কৰোঁ। এই ব্যতিক্ৰম চিন্তা ভাবি মেলি ভাবোঁ যদি অতীতত হেৰাই যোৱা স্মৃতিবোৰ যদি পুনৰ ঘূৰাই আহিবলৈ এটা প্ৰয়াস কৰোঁ মোৰ বিবাহৰ জৰিয়তে, তো মোৰ এই নীতিটো দেখি পেলাই আৰু 10জনো হয়তো তেনেকৈ আহিলে এটা পলিউশ্যন ফ্ৰী এটা বেলেগ সমাজ এখন পাব। ঘোঁৰা গাড়ীত কইনা অনাৰ কথা সৰুতেই ভাবি থৈছিল দৰা নয়নমণি ফুকনে।